हाय फ्रेंड्स, गुड मर्निंग। আজি ৰাতিপুৱাৰ পৰা ভিডিঅ' এটা মই বনাবলৈ আৰম্ভ কৰিছোঁ আৰু আজি মই আপোনালোকক দেখুৱাবলৈ লৈছোঁ। মই বহুত দিন চুলিখিনি মই যত্ন লোৱাই নাই আৰু চুলিখিনি খুব মোৰ ৰাফ হৈ গৈছে। ভাবিলোঁ কি চুলিত মই কেনেকৈ স্পা আৰু মাস্ক ব্যৱহাৰ কৰোঁ তাৰ ওপৰত মই এটা ভিডিঅ' বনাবলৈ লৈছোঁ। আপোনালোকে ভিডিঅ'টো চাগে খুব ভালেই পাব আৰু ভাল পালে সম্পূৰ্ণকৈ চাব আৰু যদি ভাল পায় লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব নকৰাকৈ নাথাকিব। আৰু ভিডিঅ'টো মই এতিয়া আৰম্ভ কৰিবলৈ লৈছোঁ। আপোনালোকে শেষলৈকে ধুনীয়াকৈ চাই যাব, আপোনালোকৰো সুবিধা হ'ব। এনেকৈ ঘৰতে চুলি যত্ন ল'ব পাৰিব। মাস্ক বা আৰু স্পা ক্ৰীম আনি ঘৰতে চুলিত লগাব পাৰিব আৰু লগোৱাৰ পাছত চুলিখিনি খুব চফ্ট হয় আৰু কোমল আৰু চুলিখিনি খুব ধুনীয়া হয়। মই তেনেকৈ ঘৰতেই কৰোঁ, পাৰ্লাৰলৈ তেনেকৈ মই স্পা কৰিবলৈ নাযাওঁ। ঘৰতে তেনেকৈ ক্ৰীম আনি লৈছোঁ, ঘৰতে কৰোঁ। আজি ভাবিলোঁ লগতে আপোনালোককো দেখুৱাই দিওঁ, আপোনালোকে সম্পূৰ্ণকৈ ভিডিঅ'টো চাই যাব। এতিয়া মই এই দুটা ক্ৰীম লৈছোঁ ঘঁহিবলৈ। এইটো হ'ল স্পা ক্ৰীম আৰু এইটো হ'ল মাস্ক। এই দুইটা মই একেলগে চুলিত এতিয়া লগাবলৈ লৈছোঁ। আপোনালোকক দেখুৱাই যাওঁ মই কেনেকৈ লগাম। আপোনালোকে খালি ভিডিঅ'টো সম্পূৰ্ণকৈ চালেহে বুজি পাব মই কেনেকৈ চুলিত ব্যৱহাৰ কৰোঁ। এতিয়া মই লগাবলৈ আৰম্ভ কৰিছোঁ, আপোনালোকে চাই ল'ব। এতিয়া মই চুলিত পানী অকণমান লগাই লৈছোঁ, কাৰণ চুলিখিনি মই কালিয়ে ধুই থৈছোঁ, সেইটো কাৰণে অকণমান পানী অকণ লগাই লৈছোঁ। প্ৰথমে মই এতিয়া যিটো স্পা বেছি নাই, লগাওঁতে শেষ হ'লগৈ, অলপ আছে। প্ৰথম স্পা ক্ৰীমটো এনেকৈ চুলিত লগাই লওঁ। টানি টানি দিব লাগিব লগাওঁতে ক্ৰীমটো। চুলিখিনি এনেকৈ যিমান পাৰে লগাই লগাই ক্ৰীমটো এনেকৈ ওপৰলৈ টানি টানি দিব আৰু হাত দুখনে এনেকৈ আঙুলিকেইটা ভৰাই ভৰাই এনেকৈ মালিচ কৰি দিব। চুলিখিনি ধুনীয়াকৈ ক্ৰীমটো পোৱাকৈ লগাব লাগিব, এনেকৈ ধুনীয়াকৈ চুলিখিনি। তাৰপৰা মোৰ মাস্কটো ল'লোঁ অলপ। এতিয়া স্পাখিনি লোৱা হ'ল, এতিয়া মই মাস্কৰ ক্ৰীমটো লগাই দিম। এইখিনি মাস্ক একেলগে এনেকৈ দিব চুলিখিনি। এতিয়া মই চুলিখিনি এনেকৈ হাতেৰে দুভাগ কৰি ল'ম। এনেকৈ এইখিনি আগলৈ আনি এনেকৈ টানি টানি দিব। আকৌ হাতখনলৈ এনেকৈ টানি টানি দিব লাগে। আকৌ এইটো চাইডৰখিনিও তেনেকৈ লৈ ল'ব। পাতি এটাত খালি পানী অকণমান লৈ ল'ব, তিয়াই ল'বলৈ। চুলিটো কৰিব পাৰে এনেকৈ এতিয়া চুলিখিনি ক্ৰীমখিনি লগোৱাৰ পাছত এনেকৈ মেলি মেলি লগাব। এনেকৈ আঙুলি ভৰাই ভৰাই যেন চুলি প্ৰত্যেকডাল চুলিৰ গুৰিতে ক্ৰীমখিনি পাই যায়। তেনেকৈ 15-20 মিনিট আপোনালোকে মোহাৰি থাকিব আৰু চুলিখিনি এনেকৈ আগলৈ আনি খুব টানিব। এনেকৈ চুলিখিনি খুব টানিব। এইখিনি সৰিছে চুলি।
একো নাই, চুলিখিনি টানোতে চুলি এডাল দুডাল সৰে আৰু সেইখিনি পকাই পেলাই দিব আৰু সাৰি লৈ যাম মই। হৈ গ'ল। লগোৱাৰ পিছতে আপোনালোকে চুলিখিনি ধুনীয়াকৈ মেৰিয়াই পেলাই এনেকৈ পকাই পেলাই আধা ঘণ্টামান টাইম ৰাখি থৈ দিব। আধা ঘণ্টামানৰ পাছত চুলিখিনি ধুনীয়াকৈ চেম্পু নকৰিব। চেম্পু কৰিলে প্ৰথম দিনাখন চেম্পু কৰিব নালাগে। চেম্পু কৰিলে ক্ৰীমটো আঁতৰি গুচি যায়। আকৌ দুদিনমানৰ পাছত চেম্পুটো কৰিব। মই ধোৱাৰ পিছতে আকৌ আপোনালোকক ধুনীয়াকৈ লগ পাই আছোঁ। হাই ফ্ৰেণ্ডছ, এতিয়া মই চুলিখিনি ধুই আহিলোঁ। দেখিছেনে চুলিখিনি কি ধুনীয়া চাইনিং আহিছে। আৰু এতিয়া মই মূৰ ধোৱাৰ পিছত এতিয়া মই এই চিৰামটো ষ্টিক্সৰ এই চিৰামটো এতিয়া মই ঘঁহিম। আৰু আপোনালোকেও মোৰ নিচিনাকৈ তেনেকৈ স্পা কৰিব। চুলিখিনি খুব ধুনীয়া হৈ থাকিব আৰু চুলি নসৰেও, চুলিখিনি চফ্ট হয়। আৰু সেয়া দেখুৱালোঁ। আৰু এতিয়া মই ভাত বনাবলৈ যাওঁ। তাৰপিছতে আকৌ আপোনালোকক লগ পাই আছোঁ। এইখিনি খাচী মাংস আধা কেজি লোৱা হৈছে। আৰু এইফালে পিঁয়াজ মই ডাঙৰ ডাঙৰ 3টা কাটি লৈছোঁ। আৰু খুন্দনাতে আছে মোৰ আদা নহৰু, সেয়া খুন্দি লৈছোঁ। আৰু এতিয়া মই বনাবলৈ আৰম্ভ কৰোঁ। আৰু আপোনালোকক মাজে মাজে লগ পাই থাকিম। আপোনালোকে ভিডিঅ'টো কণ্টিনিউ চাই থাকিব। এইফালে এতিয়া মই কেৰাহীখন পাতি গৰম কৰি আছোঁ। এতিয়া মই গৰম হোৱাৰ লগে লগে মই মিঠাতেল দিম। আৰু এইফালে মই আলু 3টা ডাঙৰ ডাঙৰকৈ কাটি লৈছোঁ। আলু মই বৰ বিশেষকৈ বেছি নিদিওঁ মাংসত। আৰু এতিয়া মই বনাবলৈ আৰম্ভ কৰিছোঁ। এতিয়া এই পিঁয়াজখিনি ভাজি আছোঁ। এইফালে মই গৰম পানী কৰি আছোঁ মাংসত দিবৰ কাৰণে। আৰু এইফালে মাংসখিনি ভাজি আছোঁ, হোৱাগৈ নাই, অলপ টাইম লাগিব। কেৰাহীত দিছোঁহে আৰু মাজে মাজে আপোনালোকক দেখুৱাই থাকিম। এয়া মোৰ মাংস হৈছেগৈ আৰু এতিয়া মই অকণমান গৰম পানী দি দিম। এয়া মোৰ ভণ্টি হয়, তাইক মই মাছ দুটামান আছিলে সেয়া বাচিবলৈ দিছিলোঁ, শিঙি মাছ দুটা। আৰু এইফালে মই ভাতত লাগি আছোঁ, কাৰণ তাই থকাকৈ আহিছে, যাবগৈ লাগিব। সেইকাৰণে পটাপট এই খানাত লাগি আছোঁ। তাৰ পাছতে এয়া আমাৰ ভাত খাবৰ সময় হৈ গ'ল। এতিয়া ভাত খাবলৈ বহিছোঁ। ভাত খাই থাকোঁতে আপোনালোকক দেখুৱাইছোঁ আমাৰ এই তৰকাৰী কালাৰ দেখিছেনে কিমান ধুনীয়া হৈছে। দেখিয়ে লোভ লাগি গৈছে, সেইটো কাৰণে ৰ'ব নোৱাৰি ভাত খাবলৈ ল'লোঁ। আৰু ইমানতে মোৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ, কাৰণ ভণ্টিও যাবলৈ লৈছে। এইটো ভণ্টিৰ ল'ৰাটো। আৰু মোৰ ভিডিঅ'টো যদি চাই আপোনালোকে ভাল পায়, লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব নকৰাকৈ নাথাকিব। আজিলৈ আহোঁ, নেক্সট বেলেগ এটা ভিডিঅ' লগ পাই থাকিম।